আজি মৰঙী অঞ্চলৰ বিশেষকৈ নুমলীগড় শোধনাগাৰ বাইপাছ হৈ যোৱাৰ পাছত অৰিজিনেল যিটো পথ আছিলে সেই পথটো একেবাৰে অৱস্থা বেয়া আছিলে আৰু তাক নিৰ্মাণ কৰিবৰ কাৰণে আমি নুমলীগড় শোধনাগাৰ লিমিটেডক অনুৰোধ জনাইছিলোঁ। আমাৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি শোধনাগাৰ কৰ্তৃপক্ষই এই যি বাইপাছৰ হৈ যোৱাৰ পাছত অৰিজিনেল যিটো ৰাস্তা আছিলে পোৰা বাংলাৰ পৰা ৰিফাইনেৰীলৈকে এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ পুঁজি ইতিমধ্যে দিছে। আমি গড়কাপ্তানি বিভাগৰ জৰিয়তে এই ৰাস্তাটো নিৰ্মাণৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। আশা কৰিছোঁ যে 2022 চনৰ ভিতৰত এই ৰাস্তাটো শেষ হ'ব। তাৰ লগতে চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে ইয়াত নিৰ্মিত দুখনমান দোকান আছিলে, আমি সেইখিনিও উদ্বোধন কৰিলোঁ আৰু ৰাইজৰ সৈতে আমি মত বিনিময় কৰিলোঁ। পৰিকল্পনাটো বহুত আছে, আমি কেনেকৈ পাৰোঁ অঞ্চলটো আগুৱাই নিব লাগে, ৰাইজৰ যিবিলাক অভাৱ অভিযোগ সমস্যা আছে সেইবিলাক সমাধান কৰিব লাগে, এইখিনি কৰিবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত থাকিব। আৰু বিশেষকৈ আমি নুমলীগড় শোধনাগাৰৰ সন্মুখৰ যিখিনি পথ সেই পথখিনি 4 লেন কৰিবলৈ আমি যত্ন কৰিছোঁ। শোধনাগাৰ নিৰ্মাণক ইতিমধ্যে কৈছোঁ যে সন্মুখৰ যিখিনি পথ টেংকাৰ ট্ৰাক আদি যোৱাৰ ফলত সাধাৰণ ৰাইজৰ যাতায়াতৰ কাৰণে জীয়াতু ভুগিব লগা হৈছে। শোধনাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ পুঁজিৰ পৰা এই ৰাস্তাখিনি যাতে 4 লেন কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তেওঁলোকে আমাক ইতিমধ্যে আশ্বাসো দিছে। আমি আশা কৰিছোঁ এই বছৰ মাৰ্চ মাহৰ ভিতৰত ইয়াৰ অনুমোদন আমি লাভ কৰিব পাৰিম।